মই অসমীয়া বুকুত হাত থৈ চিঞৰি চিঞৰি নিজকে অসমীয়া বুলি পৰিচয় দিছিল। এই কথাষাৰে এতিয়াও অসমবাসীৰ অন্তৰক কন্দুৱাই দিয়ে। এটা উৰা বাতৰিয়ে দুটাকৈ জীৱন শেষ কৰি দিলে। জীবন দিয়ার ক্ষমতা নৌকার, জীবন লোৱাৰ ক্ষমতা অপাৰ। দাদা দুজনক যাতে ন্যায় দিয়া হয় সেয়া আইনৰ ওচৰত অনুৰোধ জনালোঁ, কাৰণ আইন হাতত তুলি ল'বলৈ কাৰো অধিকাৰ নাই। আৰু সকলো মানুহ একে নহয়, কিন্তু দোষীক ছাপোৰ্ট কৰা কেইজনো দোষী হিচাপেই ধৰা হয়। এই বিষয়ত আপোনাৰ মতামত কি মোক কমেণ্টত নিশ্চয় জনাব, আৰু প্লিজ কমেণ্টত কোনেও স্লেং বা বেয়া শব্দ ব্যৱহাৰ নকৰিব। আৰু এনেধৰণৰ ঘটনা যাতে ভৱিষ্যতলৈ পুনৰ নহওক তাৰে কামনা কৰি ভিডিঅ'টো আপোনাৰ লগ বন্ধু বা প্ৰিয়জনলৈ শ্বেয়াৰ কৰি দিব। বাই।